এভৰিৱান, আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। মই নন্দিতা গগৈ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আৰু আজি ভিডিঅ'টোত মই কামাৰি আৰম্ভ কৰিলোঁ, কিয়নো মানুহেতো সদায় কাম কৰি যাব লাগিব, সদায় কৰে। আৰু তো আজি ময়ো মোৰ কামেৰে আৰম্ভ কৰিছোঁ ভিডিঅ'টো। আৰু চাওকচোন মই মৰ্ণিঙত কি কৰোঁ। ফাৰ্ষ্ট মই নিজৰ ৰুমটো চাফা কৰিছোঁ, তো ভাবিছোঁ আপোনালোককো কিনো কৰোঁ দিনটোত দেখুৱাওঁ অলপ। তো মই এই বিছনা চাফা কৰি লৈছোঁ, আপোনালোকেও চাই থাকক ভিডিঅ'টো শেষলৈকে। ৰাতিপুৱা মই এই জুচ এইগিলা জাষ্ট খাই মেলি আৰম্ভ কৰিছোঁ। আৰু ৰাতিপুৱা মুখ চুখ ধুই চাহো খালোঁ আৰু জুচ এগিলাচ খাই ল'লোঁ। তাৰপাছত এতিয়া বিছনাটো চাফা কৰিছোঁ। তো এতিয়া মায়ে ভাত বনাই আছে, ভাত পানী খাম অকণমান দেৰিকৈ কামবোৰ কৰি মেলি। তাৰপিছত এতিয়া কি কৰোঁ চাওঁ, আৰু ঘৰ বাকী কামবোৰ আছে কৰি লওঁ। তাৰপিছত আপোনালোকে দেখুৱাই থাকিম, জনাওকচোন। হেল্ল', এই ভাত পানী খাই মেলি আহিলোঁ আৰু মই এতিয়া ভাবিছোঁ অকণমান শুই লওঁ। 11টামান বাজিব হ'ল দিনত। তো এতিয়া মানে কি হ'ল, টোপনিটো আহে 11টামান বজাত, তো শুই ল'ম। এতিয়া শুলে 1:30টামান বজাত সাৰ পাম আৰু উঠিম। তো কি কাম আছে তেতিয়া কৰিম, মানে ব্লাউজ চিলাব লগা আছে, সেইবোৰ মানে তাৰ পিছতহে হ'ব। আৰু এতিয়া মানে একদম কৰিব মন নাযায়, ভাত পানী খাই দিলে কিবা মানে একদম ভাগৰ লাগে। তো এতিয়া খাই মেলি ল'লোঁ যেতিয়া শুওঁ, তো পিছত মই দেখুৱাই থাকিম কি হয়। এইটো ল'বা, হা না চকু আছে, চোৱাচোন চকু এটা আছে, এইফালে চোৱা, এইটো চকু এইটো চকু চোৱা, এইটো নাক এটা আছে, এইটো চকু দেখিলা, নেমানে নচুবা, নেমানিবা দেই। গাড়ী চলাইছে হয়নে? আলহী আহিছিল, আলহী ল'ৰা হয়। ইয়াতে পোৱালিটোৰ লগত খেলি আছোঁ, খেলাই আছোঁ আৰু ইয়াৰ লগত এনেই। তো ই চাই আছে পুতলা আহি। তোমাৰ নামটো জানা নাই? নাজানা? কাৰ হয়? চাবিত লাগিছে? নোৱাৰিছা? দিয়া মই এৰিম দিয়া। ৰ'বা এইটো পাৰিলা? কাৰ হয় এখন? কাৰ হয় গাড়ীখন? কাৰ হয়? হা মা, সেইটো কাৰ? সেইটো মামা। মামা চাবিটো দিলে নাই সুধিছে, দিলোঁ গৈ দিয়া। এইটো কাৰ হয়? এইটো এই চাবিটো কাৰ হয়? কাৰ হয় সেইটো? কি খানি? চাবি বেয়া নি সেইটো? পেলাই দিয়া। হেল্ল', গুড ইভিনিং। কালি আপোনালোকক দেখিছিলে, আলহী আহিলে, ভাত পানী খাই মেলি গ'ল। মই সিমানখিনি দেখুৱাব নোৱাৰিলোঁ। তাৰপিছত আজি ভাবিছোঁ আমাৰ ঘৰত থকা ফুলনিখন দেখুৱাওঁ। মানে আপোনালোকক কৈছিলোঁ আগতে যে হাজবেণ্ডৰ ঘৰত বহুত ধুনীয়া ফুল আছে, তো আপোনালোকক অলপ দেখুৱাম। তাকে ভাবিলোঁ আজি অলপ দেখুৱাওঁ। মই আগফালে আছে, মই এতিয়া ছাইডত আছোঁহি। তো আপোনালোকক ফুলবিলাক মই দেখুৱাম। নামবোৰ গোটেইবোৰ নাজানো, তথাপিও দিব লাগিব আৰু তো নামবোৰ ওপৰে মই কৈ যাম, ওপৰে দেখুৱাম। কেনেকুৱা লাগেনো ক'ব আপোনালোকে। তাৰপিছত আৰু আপোনালোকে যদি নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মই ভিডিঅ' আপলোড কৰিলে আপোনালোকে চাবলৈ পাই যায়। তো তেতিয়াহ'লে ব'লকচোন যাওঁ, ফুল চাওঁগৈ। আৰু আপোনালোকৰ ঘৰত বাৰু এই আমাৰ ইয়াত থকা ফুলবোৰ আছেনে নাই ক'ব। তো তেতিয়াহ'লে ব'লক চাওঁগৈ। এয়া মই ফুল দেখুৱাব লৈছোঁ, আৰু এয়া দেখিছে বাৰান্দাত থকাখিনিৰ পৰা আৰম্ভ কৰিছোঁ। আৰু এইবোৰ আৰু পাতবাহাৰ ফুল আছে। তো এয়া ছিজন ফুল, তাৰপিছত এয়া আৰু সৰুকৈ টাব এটা দিয়া আছে, দেখিছে। তাৰপিছত এয়া আছে ষ্ট'নত, কালাৰফুল ষ্ট'ন হয়। তাৰপিছত এইটো মানি প্লেণ্ট, গ্লাছ এটা দিয়া আছে, ধুনীয়াকৈ পানী দি থৈ দিয়া আছে। আৰু এয়া মানি প্লেণ্ট হয়, এয়া দুটা দিয়া আছে, বটলত ভৰাই থৈ দিয়া আছে। তাৰপিছত আৰু কেইটামানৰ বটলত দিয়া আছে। এয়া লাকি বেম্বু দিয়া আছে, মানি প্লেণ্ট দিয়া আছে। আৰু এইফালে এইটো হোৱাইটত মানে লাকি বেম্বু, তো এয়াই আছে। এইটো মানি প্লেণ্ট হয়। আৰু
এনেকুৱাকৈ আৰু পানীত দিব পৰাকৈ যিকেইটা আছে পানীত বটলত দিয়া আছে। তাৰপিছত এয়া পাতবাহাৰ দেখিছে ঘাঁহ নিচিনা ফুল আৰু এটা ডাঙৰ মানি প্লেণ্ট আছে। ডাঙৰ ডাঙৰ যিটো পাত থাকে, মানি প্লেণ্ট কেইবাবিধো থাকে ন, এইটো ডাঙৰ চাইজৰ পাতটো। তাৰপিছত এয়া ছিজন ফুল দেখিছে, ধুনীয়াকৈ নীলা বেঙুনী আৰু তেনেকুৱা এটা ফুলি আছে কালাৰ। তো দেখিলে এইফালে আছে বাৰাণ্ডাৰ কাষতে আৰু ধুনীয়াকৈ। তাৰপিছত ইয়াতো কেইটামান ফুল আছে সৰু সৰু। এয়া দেখিছে জোপোহা হৈ থকা, নামটো মই পাহৰিছোঁ। এইটো খুব ধুনীয়া ফুল, এটা ডাঙৰ জোপোহা হৈ গৈছে। আৰু কিন্তু এইটো আপুনি বচাবলৈ কিন্তু বহুত দিগদাৰ হয়। তো এইটো ফুল বহুতে জীয়াব নোৱাৰে, এইটো কিন্তু ইয়াত ধুনীয়াকৈ বাচিছে আৰু। তো এইফালে আছে বাৰীখনৰ ওচৰতে আৰু। তো এইটো জবা ফুল সৰু এটা আছে পুলি। তাৰপিছত এইটো হোৱাইটটোত লাকি বেম্বো আছে। তাৰপিছত এইটো পিংক কালাৰৰ ফুলি আছে, এইটো কি আছে নামটো মই পাহৰি গৈছোঁ। আৰু এইফালে এজোপা আছে তুলসী গছ আছে। তাৰপিছত ইয়াত কিবা কিবি ফুল দিয়া আছে আৰু সৰু সুৰাকৈ। এইটো ফুলিব পিছত, এতিয়া ফুলা নাই। তাৰপিছত ইয়াতে আছে এইটো আইচক্ৰীম নিচিনা দেখা ফুল, আইচ ফুল বুলিয়ে কয় নেকি। তাৰপিছত এইফালে এটা আছে, এইটো আমব্ৰেলা ফুল বুলি কয় বুলি কৈছে, মা সুধিছিলোঁ আৰু মই ভালকৈ নাজানো নামটো, শুনি থলোঁ। তাৰপিছত এইফালে এটা আছে ছিজন ফুল, আৰু এইফালে আছে কচু নিচিনা ফুল, কচু ফুল বুলিয়ে কৈ দিছোঁ আৰু। ডাঙৰ টাব এটাত আছে, ডাঙৰ হৈ গ'ল। আৰু এয়া 9টা বজাত ফুলা ফুল, মই ঘৰৰ পৰা আনিছিলোঁ, বেছিদিন হোৱা নাই আৰু ৰোৱা, তো ফুলিলে। তাৰপিছত এয়া দেখিছে, ইয়াৰ নামটো মই পাহৰিলোঁ, মানে কৈছিলে মই পাহৰি গ'লোঁ। এইবোৰতে আৰু কিবা কিবি ফুল ধেৰ দিয়া আছে। আৰু এইটো ধুনীয়াকৈ লতা ফুল, বৰ ধুনীয়া ফুল ফুলি আছে, লতা বগাই যোৱা ফুল। তাৰপিছত এইফালে আছে এইটো ৰেড কালাৰ ফুল, আৰু এয়া পাতবাহাৰ ফুল আৰু। তাৰপিছত এয়া আকৌ এটা আইচ ফুল বুলি কৈছে। তো এইপাহ জবা ফুল, ডাঙৰ জবা গছ এইজোপা। এইফালে আছে পাতবাহাৰ, ধুনীয়াকৈ চকা এটা ওপৰত দিয়া আছে। তাৰপিছত এইফালে আছে ধেৰ কিবা কিবি ফুল আছে আৰু। তাৰপিছত এইফালে গুলপীয়া ফুলিছে ফুলটো। আৰু এইফালে আছে এইটো ডাঙৰ কিবা লতা ফুল, ধুনীয়াকৈ টাবৰ ওপৰত দিয়া আছে আৰু। তাৰপিছত এইটো ইফালে সৰু সৰু ফুল ফুলি আছে, এই টাবটোত 2টা ফুল দিয়া আছে, আৰু ইয়াত ধুনীয়া ফুলি আছে। এইফালৰ ফুলটো ফুলিব বগা, এতিয়া ফুলা নাই। আৰু এইফালে পাতবাহাৰ, আৰু সেইফালে আছে সৰু সৰু কাঁইটীয়া গোলাপীৰ নিচিনাই দেখায় আৰু সৰু সৰু। তো এয়া দেখিলে গুলপীয়া, পাতল গুলপীয়াটো কেইবাজোপাও আছে। তাৰপিছত আৰু দেখুৱাব লৈছোঁ একে লাকি বেম্বো আছে। আৰু এইটো ডাঙৰ পাতটো মই কি আছে পাহৰিছোঁ। তাৰপিছত এইফালে ঘাঁহ নিচিনা আছে আৰু। তাৰপিছত এইটো আমব্ৰেলা, আগত দেখুৱাইছিলোঁতো সেনেকুৱা আকৌ আছে। আৰু এয়া এতিয়া ছিজনত ফুলিছে আৰু ৰঙা ফুল দেখিছে। তাৰপিছত এয়া আছে মানি প্লেণ্ট, ডাঙৰকৈ বগাই গৈছে আৰু ধুনীয়াকৈ। সেইফালৰখিনি মই দেখুৱাব নোৱাৰিম, অলপ যাবলৈ অসুবিধা হৈছে। আৰু এয়া ডালিয়া ফুল আছিলে, ছিজন ফুল। তাৰপিছত এয়াও কিবা কিবি, এয়া কচু নিচিনা দেখা ফুল, কচু ফুল বুলি কৈ দিছোঁ। তাৰপিছত এয়া পাতবাহাৰ, ঘাঁহজাতীয়, এইটো ডাঙৰ পাতখিনি। এইটো আইচ ফুলটো আকৌ আছে এজোপা। তাৰপিছত এয়াই আৰু পাতবাহাৰ ফুল আছে, ঢেৰ কিবা কিবি দেখিছে। এয়া পাতবাহাৰ, বহুত আছে পাতবাহাৰ ফুল, আৰু নামবোৰ আছে, মই বৰ বেছি ভালকৈ নাজানো। তো ওপৰে দেখুৱাইছোঁ, আপোনালোকে কমেণ্ট কৰি জনাব হা নামবোৰ যদিহে জানে। আৰু মইতো বেছিভাগ এইবিলাক
নাম নাজানোৱেই, দুই এটা জানো, যিটো আপোনালোকক কৈছোঁ আৰু পৰাকেইটা। তাৰপিছত এইটো লাকি বেম্বু বুলি কৈছোঁ, হোৱাইটত আছে। তাৰপিছত এয়া সৰু আৰু টাবত দিয়া আছে ধুনীয়াকৈ। তাৰপিছত এয়া দেখিছে ৰঙা ৰঙা পাতটো, এয়া তগৰ ফুল। এতিয়া ফুলিব হৈছে আৰু বিহু সময়ত ফুলিব চাগে। আৰু ইয়াত দেখিছে ধুনীয়াকৈ টাব এটা বিলাহী দিয়া আছে আৰু লাগি আছে। বিলাহীকেইটা পকা নাই পিছে, ধুনীয়াকৈ লাগিছে আৰু টাবত দি দিয়া আছিলে। তাৰপিছত এইফালে লাকি বেম্বু ডাঙৰ। তাৰপিছত এইটো কি আছে জানো, নামটো মই নাজানো। বহুত ধুনীয়া লাগে, ডাঙৰ ডাঙৰ ওখ হৈ যায় ন। তাৰপিছত এইটো পাহৰিছোঁ, আৰু এইটো বিদ্যা ফুল বুলি কয় নেকি, নামটো মই পাহৰিছোঁ আৰু। তো এয়াই। তাৰপিছত এইফালে আছে অশোক ফুল ডাঙৰ এজোপা, অশোক ফুল ফুলি আছে দেখিছে, ফুলি আছে আৰু। তাৰপিছত এইফালে এইটো দেৱদাৰু। তাৰপিছত এইটো ছাইডত এতিয়া মই দেখুৱাম, এইফালে আছে ডাঙৰকৈ এজোপা দেৱদাৰু গছ। গেটৰ দুফালে দুজোপা আছে আৰু এয়া দেখিছে। এয়া অলপ বেয়া হৈ গ'ল, মানে বিয়াৰ সময়ত অলপমান মাটি চাটি দিছিলে ঠাইডোখৰত, সেইটো কাৰণে গছবোৰ অকণমান গুৰিটোত পৰি গ'ল, তো অকণমান হালি গ'ল। তাৰপিছত এইফালে আছে, এয়া দেখিছে একেই আৰু ফুলবোৰ। তো ধুনীয়াকৈ মায়ে ৰুইছে, যত্ন কৰিছে, সেইকাৰণে ধুনীয়া হৈ আছে আৰু। তো এয়াই ইমানখিনি। একেই এইফালে পাতবাহাৰ বেছিকৈ দিয়া আছে আৰু পাতবাহাৰ গছখিনি। এয়া জবা ফুলৰ এজোপা সৰুকৈ আছিলে তলত, এয়া পাতবাহাৰ ৰং বিৰঙৰ আৰু। ইয়াতে যে তলত এইখিনি ডালিয়া দিয়া আছে, চিজন ফুল ৰুইছেহি মায়ে আনি। আৰু এইফালে কাইটীয়া সৰু সৰু গোলাপ পাতল গোলপীয়াৰ। তাৰপিছত এইফালে আছে ডালিয়া, বেঙুনীয়া ফুলা আছে, ৰঙা ফুলা আছে, আৰু এয়া ডাঙৰ গছজোপা। তাৰপিছত এইফালেও বহুতখিনি দিয়া আছে, ডালিয়া ফুল মিক্স হৈ আছে আৰু কেইবাটাও কালাৰত। এয়াই ফুল এইজোপা ধুনীয়াকৈ কাঁইটীয়া টাইপৰ, অলপ নামবোৰহে নাজানো দেই। তাৰপিছত এইফালেও এইজোপা বহুত ধুনীয়া লাগিছে, গুলপীয়া সৰু সৰু গুলপীয়া ফুল ফুলি আছে। এইটো এল'ভেৰা। এল'ভেৰাটো পিছে মই আমাৰ ঘৰৰ পৰা দি পঠাইছিলোঁ বিয়াৰ আগতে, টাবে সৈতে দি পঠালোঁ, আৰু এতিয়া বহুতখিনি ডাঙৰ হ'ল। দিওঁতে সৰু আছিলে পিছে। আৰু এয়াই লাকি বেম্বু এটা আছে ডাঙৰ। তো এইফালে পাতবাহাৰখিনি আছে, এইটো আইচ ফুল আকৌ এটা আছে সৰুকৈ, সেইফালে আছে আৰু পাতবাহাৰখিনি। আৰু এয়াই চব ডালিয়া মিক্স হৈ আছে, আৰু কিবা কিবি নতুনকৈ ৰুই দিয়া আছে পুলি সেইফালে, মই সেইফালে নাযাওঁগৈ আৰু। তো সেয়াই, আপোনালোকে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু ফুলখিনি মই দেখুৱাব পাই আপোনালোকক মোৰ বহুতে ভাল লাগিছে। আপোনালোকে কেনেকুৱা পায় জনাব। আৰু এইফালেও দিয়া আছে কিছুমান ফুল ধুনীয়াকৈ। আৰু সেইফালে নতুনকৈ ৰুইছে কিবা কিবি, নতুন মানে ৰুইয়ে থাকে পিছে, এতিয়া ৰুই থৈছে আৰু কিবা কিবি গুটি ছটিয়াই থৈছে। মই সেইফালে নাযাওঁগৈ। এইফালেও কেইটামান কিবা দিয়া আছে। তাৰপিছত প্ৰথমতে এই বাৰাণ্ডাৰ কাষতো দিয়া আছে সৰু সৰু টাবকেইটাত। এয়া দেখিছে ফুলটো ফুলি আছে, এফালেও দি থৈছে। আৰু এই ফুল বহুত ধুনীয়া আছিলে আগতে, এতিয়া কিন্তু অলপ বেয়া হৈ গ'ল, কিবাহে খাই দিলে সম্ভৱ। আগতে এবাৰ মই দেখিছিলোঁ বহুত ধুনীয়াকৈ ডাঙৰ হৈ আছিলে। এয়া সন্ধিয়া পৰত অলপমান পাঠ কৰিছিলে ভাগৱত, তো তাকে প্ৰাৰ্থনা গাই আছিলোঁ। ভাগৱতৰ গধূলি গধূলি মানে সন্ধিয়া টাইমত পাঠ কৰে, অনানুষ্ঠানিক আৰু ঘৰৰ মানুহকেইটাই লগ হৈয়ে এনেই নামটো লয়। তো ময়ো শুনি আছিলোঁ, তাকে আপোনালোকৰ লগত দেখুৱালোঁ। আজিলৈ আহিছোঁ, বাই।